আপোনালোক ঘৰত থাকক, অখিল গগৈ থাকক জেলত, আমি আনো টোল গেট, বান্ধো নদী বান্ধ, বিক্ৰী কৰো অসমৰ মাটি। এয়াই যেন এতিয়া শাসকীয় বিজেপি চৰকাৰখনৰ প্ৰকৃত স্বৰূপ। ৰাজ্যত শেহতীয়াভাৱে বৃদ্ধি পাইছে কৰোনাৰ গণসংক্ৰমণৰ সংখ্যা আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত লকডাউনৰ বাবে গৃহবন্দী হৈ আছে জনতা। সংখ্যা দিয়া হৈছে সান্ধ্য আইন আৰু এই সান্ধ্য আইনৰ সুযোগ লৈ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বাবে বৃহৎ পৰিমাণৰ যন্ত্ৰপাতি সৰবৰাহ কৰা হৈছে। এতিয়া সাধাৰণ জনতাৰ মনত প্ৰশ্ন যে সঁচাই কৰোনাৰ গণসংক্ৰমণ ৰোধ কৰিবৰ বাবে এই সান্ধ্য আইন নে ইয়াৰ মাজত লুকাই আছে চৰকাৰৰ গোপন অভিসন্ধি তথা ৰাজনীতি। সমগ্ৰ বিশ্বতে এতিয়া কৰোনাৰ আতংক। ইয়াৰ ব্যতিক্ৰম নহয় ভাৰত তথা আমাৰ ৰাজ্যত কৰোনাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে, যাৰ পৰিপ্ৰেক্ষিতত প্ৰায় সংখ্যক জিলা আজি লকডাউনত। কিন্তু ইয়াৰ মাজতেই ধেমাজি লখিমপুৰবাসীয়ে প্ৰত্যক্ষ কৰিলে এই দৃশ্য। আৰক্ষী প্ৰশাসনৰ বেষ্টনীৰ মাজতেই গেৰুকামুখৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ দিশে বৃহৎ যন্ত্ৰপাতি উঠাই আগবাঢ়িছে 40-50 চকীয়া গাড়ী। ৰাতিৰ অন্ধকাৰ ফালি লখিমপুৰ ধেমাজিবাসীৰ মৃত্যুৰ কফিন লৈ চৰকাৰ প্ৰশাসনৰ এয়া শোভাযাত্ৰা। এতিয়া সকলোৱে ভাবিবলৈ বাধ্য, এয়া সঁচাই কৰোনাৰ গণসংক্ৰমণ ৰোধ কৰিবলৈ সান্ধ্য আইন নে ইয়াৰ মাজত লুকাই আছে কিছু গোপন ৰহস্য। এয়া ৰাজনীতি নে চৰকাৰৰ গোপন অভিসন্ধি? যদি কোনো গোপন অভিসন্ধি নাই, তেন্তে ৰাতিৰ অন্ধকাৰৰ মাজত সৰবাহ কিয়? কেইদিনমান আগতে আপোনালোকে নিজ চকুৰে দেখিছিল সোৱণশিৰিৰ জলধাৰৰ ৰুদ্ৰৰূপ। নিজ চকুৰে প্ৰত্যক্ষ কৰিছিল কেনেদৰে চপৰে খহি পৰিছিল নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ গাৰ্ডৱাল। তাৰ পিছতো কিয় আগৰগুজ আপোনালোক? কিয় ধেমাজি লখিমপুৰবাসীৰ মনৰ দুখবোৰ বুজিবলৈ চেষ্টা কৰা নাই? কিয় তেওঁলোকৰ কান্দোন কাণেৰে শুনি পোৱা নাই? ৰাতিৰ আন্ধাৰ ফালি ধেমাজিবাসী তথা লখিমপুৰবাসীৰ বাবে মৃত্যুৰ কফিন কঢ়িয়াই অনা চৰকাৰ তথা প্ৰশাসনক এটাই ক'ব বিচাৰিম যে আপোনালোকে চহৰৰ জনতাৰ ক্ৰোধ বহুবাৰ দেখিছে, কিন্তু নৈপৰীয়া জনতাৰ ক্ৰোধ দেখিবলৈ এতিয়াও বাকী আছে। যিসকলে এসাঁজ ভাতৰ বাবে সংগ্ৰাম কৰিব পাৰে, সেইসকলে নিজৰ অধিকাৰৰ বাবে কি কৰিব পাৰিব এবাৰ ভাবি চাব।